আহোম ৰাজবংশালৈ তৰফৰ পৰা আমি শুভেচ্ছা জনাইছোঁ। বিশেষকৈ অনন্ত ৰায় মহাৰাজ কোচ ৰজা তেখেতে এজন ৰাজপৰিয়ালৰ ব্যক্তি হৈ এনেধৰণৰ তুলনা মন্তব্য কৰাৰ কাৰণে আমি অত্যন্ত ব্যথিত হৈছোঁ। আপোনালোকে সকলো অৱগত যে যিসকলে ইতিহাস অধ্যয়ন কৰিছে তেওঁলোকে জানে ১৪৯৬ চনত যেতিয়া হুছেইন শ্বাহে অসম আক্ৰমণ কৰিছিল তেতিয়া কমতা ৰাজ্য সম্পূৰ্ণভাৱে ধ্বংস হৈ গৈছিল আৰু আহোম সৈন্য গৈ এই মোগলক কুচুকটা দিছিল। কিন্তু আহোমসকলে কমতাপুৰ ৰাজ্যখন দখল কৰা নাছিল। ইয়াৰ পৰিপ্ৰেক্ষত সেই ৰাজ্যখন অৰাজক হ'ল আৰু ইয়াৰ পিছতে সৰু সৰু ৰাজ্যবিলাক একত্ৰিত কৰি বিশ্বসিংহই নতুনকৈ ৰাজ্য স্থাপন কৰে আৰু কোচবিহাৰ ৰাজধানী পাতে। ইয়াৰ পিছত আমি সকলোৱে অৱগত যে ৰাজনী কৰি যিগৰাকীক আমাৰ আহোম ৰাজপৰিয়ালৰ ৰাজমাতা হিচাপে অভিহিত কৰা হয়, তেখেত আহোম ৰাজ্যৰ প্ৰতি এগৰাকী কোচ কুঁৱৰী হৈও তেওঁ যিখিনি ত্যাগ স্বীকাৰ কৰিলে, আপোনালোকে তেখেতৰ পুত্ৰ তাওচুলাই নাম নিশ্চয় শুনিছে। তাওচুলাইক তেওঁ নিজে স্বৰ্গদেউ নকৰি তেওঁ কোচ ৰাজ্যলৈ পঠিয়াই দিছিল আৰু তেওঁ ৰাজভক্তিৰ এটা পৰিচয় দিছিল। ইয়াৰ উপৰি ৰঘুৰাই সেনাপতি বীৰ কাজীয়ে তেওঁৰ জীয়েক হেমপুৰীয়াক স্বৰ্গদেউ প্ৰতাপসিংহৰ পুত্ৰ টাউনী গোহাঁইলৈ বিয়া দিছিল আৰু লক্ষীপুৰীয়াক স্বৰ্গদেউলৈ বিয়া দি মিত্ৰতা স্থাপন কৰিছিল। এইবিলাক আহোমৰ লগত কোচৰ বৈবাহিক সম্বন্ধ আছিল আৰু এতিয়া দিনলৈকে ই বৰ্তি আছিল। আনহে নালাগে চন্দ্ৰকান্ত সিংহৰ পৰিয়ালৰ লোহিত কুমাৰীক মেছপৰা জমিদাৰলৈ বিয়া দিয়াটোৱে আমাৰ আহোম আৰু কোচৰ মাজত যিটো সম্প্ৰীতিৰ চিন আছে ইয়াকে অভিহিত কৰে। আমি আশা কৰিম অনাগত দিনত কোচসকলে ভূমিপুত্ৰ হিচাপে নিজৰ অধিকাৰ সাব্যস্ত কৰিছে, ভাল পাইছোঁ। তেওঁলোকে পৃথক ৰাজ্যৰ দাবীৰ প্ৰতি আমাক কোনো ধৰণৰ ক'বলগীয়া কথা নাই। কিন্তু ইয়াকে লৈ তেওঁলোকে আহোমসকলক কি কাৰণত জড়িত কৰিলে এই কথা আমাৰ কাৰণে অবুজ হাতৰ হৈ পৰিল। যিহেতু তেওঁলোকক পৃথক কমতাপুৰ ৰাজ্য আহোমসকলে দিয়াৰ কৰ্তৃত্ব নাই, এইটো সম্পূৰ্ণ ভাৰত চৰকাৰৰ অধীনত আছে। গতিকে আহোমসকলক অযথা আমাক জড়িত কৰি তেওঁ কি মানসিকতাৰ পৰিচয় দিলে সেইটো আমাৰ বাবে অবুজ হাতৰ হৈ গ'ল। ভৱিষ্যতে তেওঁ এজন ৰাজবংশৰ প্ৰতিনিধি হিচাপে ইতিহাসৰ কিছু জ্ঞান লৈহে যাতে সংবাদ মাধ্যমৰ আগত বক্তব্য আগবঢ়ায়। ধন্যবাদ।